কেতিয়াবা চাহ বাগিচাৰ লেখীয়া পথত খোজকাঢ়ি থাকোঁতে জনজাতীয় পৰিয়ালৰ মাত্ৰ এটা সপোন আছিল, এদিন এই মাটি আমাৰ হ'ব। প্ৰজন্মবোৰ পাৰ হৈ গ'ল, কোনেও আশা এৰি দিয়া নাছিল, সংগ্ৰাম বন্ধ কৰিবলৈ কোনেও নিদিলে। বৰষুণ ৰ'দ ধুমুহাত এই মানুহবোৰে কাম কৰি থাকিল, কিন্তু তেওঁলোকৰ মনত সদায় এটা কাঁইট আছিল, আমি নিজৰ মাটিত কিয় অতিথি হৈ আছো। কিন্তু ইতিহাসে সদায় সংগ্ৰাম কৰা সকলৰ ফালে মুখ কৰে, আৰু আজি অসম চৰকাৰে চাহ জনজাতি আদিবাসী সম্প্ৰদায়ক অনুমতি দিছে লেণ্ড কৰাৰ অধিকাৰ দি পাট্টা। এটা নতুন ৰাতিপুৱা আৰম্ভ হৈছে। এইটো কেৱল এটা কাগজৰ টুকুৰা নহয়, এইটো হৈছে সন্মান, এইটো পৰিচয়, এইটো মাটিৰ আস্থা। এতিয়া কোনে কৈছে তুমি মোৰ আৰু মই তোমাৰ? এতিয়া এই কাহিনীটো কেৱল মাটি পোৱাৰ কথা নহয়, এইটো নিজকে বিচাৰি পোৱাৰ কাহিনী। মাটিৰ টুকুৰা এটা হাতত সোমাই অহাৰ লগে লগে এটা অদ্ভুত শক্তিৰ জন্ম হয় হৃদয়ত। আমাৰ প্ৰজন্মৰ ভৱিষ্যত উন্নত কৰাৰ ক্ষমতা, আপোনাৰ নিজৰ ঘৰত আপোনাৰ সপোনবোৰ বৃদ্ধি কৰাৰ ক্ষমতা, আৰু এজনৰ কঠোৰ পৰিশ্ৰম দেখাৰ ক্ষমতাই নিজৰ মাটিত ফল বহন কৰে। আজি চাহ জনজাতি আদিবাসী পৰিয়াল এটা নতুন আকাশ পোৱা গৈছে। এতিয়া কোনেও সিহঁতক ৰখাব নোৱাৰে। কোনো দৰিদ্ৰতা নাই, চাহ নাই, দুয়োটা অনিশ্চয়তা নাই, কাৰণ যেতিয়া এজন ব্যক্তিৰ হাতত আমাৰ নিজৰ মাটিৰ নিজৰ ঘৰ আছে, গতিকে তেওঁ কেৱল জীৱনটো জীয়াই নাথাকে, সেইটোৱে জীৱন সলনি কৰে। আজি এটা সপোন বাস্তৱিত হৈছে, আৰু এই দিনটো যিয়ে অনাগত প্ৰজন্মৰ ভৱিষ্যতক উজ্জ্বল কৰি তুলিব। ধন্যবাদ।